স্বাগতম জানাইছোঁ অল ইন ওৱান এক্সাম চেনেললৈ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ধুনীয়া খবৰ। ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খুলিব 21 ছেপ্টেম্বৰৰ পৰা। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কি নিয়ম পালন কৰিব লাগিব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত যোৱা আৰু অহাৰ সময়সূচীৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি মোৰ চেনেলত নতুনকৈ ভিজিট হৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল, যাতে কৰি আমি আপলোড কৰা নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপুনি সকলোৰে আগত পাবলৈ সক্ষম হয়। এতিয়া আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হয়তো নিশ্চয় নাম শুনিছা যে দৈনিক জনমভূমি নামৰ এখন নিউজ পেপাৰ আছে। এই নিউজ পেপাৰখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকাশ কৰা মতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ কেতিয়া খুলিব ইয়াত প্ৰকাশ পাইছে। এই নিউজ পেপাৰখনৰ জৰিয়তে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। সপ্তাহত 3 দিনকৈ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান। অভিভাৱকৰ লিখিত অনুমতি লৈহে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিব। প্ৰথম শাখা পাঠদান পুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু দ্বিতীয় শাখাৰ পাঠদান 1 বজাৰ পৰা 4 বজালৈ। শিক্ষক কৰ্মচাৰীৰ 50% উপস্থিতি থাকিব। শিক্ষা বিভাগৰ SOP প্ৰকাশ। 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ত পাঠদান। ৰিপৰ্ট অনুযায়ী ইয়াত কৈছে যে ৰাজ্যৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ 21 ছেপ্টেম্বৰৰ পৰা পুনৰ খুলিব। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ'ব পাঠদান। কোভিড-19 পৰিস্থিতিৰ বাবে বিগত মাৰ্চ মাহৰ পৰা বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পাছত 21 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া উক্ত শ্ৰেণীসমূহৰ বাবে শিক্ষা বিভাগে জাৰি কৰিছে SOP। আজি মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি প্ৰতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান চলিব। দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান চলিব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে, অৰ্থাৎ সপ্তাহত 3 দিনকৈ প্ৰতিটো শ্ৰেণীৰ পাঠদান চলিব। প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক 2টা শাখাত ভাগ কৰা হ'ব। এটা শাখাত 25 জনতকৈ অধিক ছাত্ৰ ছাত্ৰী নাথাকিব। এতিয়া মই আপোনালোকক জনাই দিম যে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অহা যোৱাৰ সময়সূচীৰ বিষয়ে। প্ৰথম শাখাৰ ছাত্ৰ ছাত্ৰীসকল পুৱা 9 বজাত বিদ্যালয়লৈ আহিব আৰু তেওঁলোকৰ পাঠদান দিনৰ 12 বজালৈ চলিব। দ্বিতীয় শাখাৰ পাঠদান দিনৰ 1 বজাৰ পৰা পিয়লি 4 বজালৈ চলিব। আগবেলা শ্ৰেণীসমূহ সম্পন্ন কৰি ছাত্ৰ ছাত্ৰীক ঘৰলৈ পঠোৱাৰ পাছতহে পিছবেলাৰ শ্ৰেণী আৰম্ভ কৰিব লাগিব। বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকসকলৰ ইচ্ছা অনুসৰিহে ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ আহিবলৈ দিয়া হ'ব। এই ক্ষেত্ৰত অভিভাৱকসকলে লিখিতভাৱে ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ পঠোৱাত আপত্তি নাই বুলি জনাব লাগিব। শিক্ষক কৰ্মচাৰীৰ 50% উপস্থিতি থাকিব। বৃক্ক, মধুমেহ, হৃদৰোগ, কেন্সাৰ আদি আক্ৰান্ত শিক্ষকৰ উপস্থিতি সন্দৰ্ভত প্ৰধান শিক্ষক অধ্যক্ষইহে সিদ্ধান্ত ল'ব। শিক্ষক শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীক ক'ভিড পৰীক্ষাৰ ফল সন্দৰ্ভত শিক্ষা বিভাগক প্ৰতিবেদন দিব লাগিব প্ৰধান শিক্ষকে। উল্লেখযোগ্য যে এই নিৰ্দেশনাৱলী 21 ছেপ্টেম্বৰৰ পৰা আগন্তুক 15 দিন কাৰ্যকৰী হ'ব। পৰৱৰ্তী সময়ত SOP সলনি হ'ব পাৰে। শ্ৰেণীকোঠাত সামাজিক দূৰত্ব, মাস্ক পৰিধান বাধ্যতামূলক। ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী বিদ্যালয়ত উপস্থিতি হ'ব নোৱাৰিব। যিবোৰ বিদ্যালয়ত পূৰ্বতে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহৃত হৈছিল সেইসমূহ সঠিকভাৱে ছেনিটাইজাৰ আৰু চাফ চিকুণ কৰিব লাগিব। দশম শ্ৰেণীৰ এটা পাঠ্যক্ৰমৰ পাঠদানৰ সময় 30 মিনিট আৰু দ্বাদশ শ্ৰেণীৰ বাবে 45 মিনিট ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে কোভিড-19 পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰস্তুত কৰা গাইডলাইন অনুসৰণ কৰি ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় পুনৰ খোলাৰ সন্দৰ্ভত এই SOP প্ৰস্তুত কৰিছে।
আৰু এটা নিয়ম আছে যে প্ৰৱেশদ্বাৰত প্ৰতিগৰাকী শিক্ষক আৰু শিক্ষাৰ্থীৰ দেহৰ উত্তাপ পৰীক্ষা কৰিবলৈ কোৱা হৈছে। কেৱল ৰোগৰ লক্ষণ নথকা শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীয়েহে প্ৰৱেশ কৰিব পাৰিব। কাৰোবাৰ লক্ষণ থাকিলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগিব। বাহিৰা লোকৰ প্ৰৱেশ সীমিত কৰিবলৈ কোৱা হৈছে। প্ৰৱেশদ্বাৰতে সকলোৰে হাত ছেনিটাইজাৰ কৰাটো বাধ্যতামূলক। শ্ৰেণীত 2খন ডেস্ক দূৰত ন্যূনতম 6 ফুট হ'ব লাগিব। শিক্ষক-শিক্ষাৰ্থীসকলে মাস্ক পিন্ধিব লাগিব। 10ম শ্ৰেণীৰ একোটা বিষয়ত পাঠদান সময় 30 মিনিট আৰু দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত 45 মিনিট হ'ব। সকলো সময়তে শাৰীৰিক দূৰত্ব 6 ফুট হোৱাটো নিশ্চিত। বায়োমেট্ৰিক উপস্থিতিৰ বিকল্প ব্যৱস্থা কৰিব লাগিব। সমাৱেশ, খেল-ধেমালি, অনুষ্ঠান আদিৰ অনুমতি দিয়া হোৱা নাই। কৰ্তৃপক্ষই শিক্ষক আৰু কৰ্মচাৰীৰ বাবে পৰ্যাপ্ত মাস্ক, হেণ্ড ছেনিটাইজাৰ আদি ব্যৱস্থা কৰিব লাগিব। মজিয়া দৈনিক পৰিষ্কাৰ কৰিব লাগিব। মুকলি স্থানতহে হেণ্ড ছেনিটাইজাৰ আৰু টয়লেটৰ চাবোন ৰাখিব লাগিব। কোনো পৰিস্থিতিতে শিক্ষাৰ্থীসকলক চাফাই কামত লগাব নোৱাৰিব। বিদ্যালয়সমূহ খোলাৰ আগেয়ে 1% ছডিয়াম হাইপ'ক্লৰাইড চূৰ্ণৰে ছেনিটাইজাৰ কৰিবলৈ দিয়া হৈছে। জিলা প্ৰশাসন, বিদ্যালয়সমূহ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়ক, খণ্ড প্ৰাথমিক শিক্ষা বিষয়ক, চুতীয়া স্বাস্থ্যসেৱা সঞ্চালক, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল'ব বুলি কোৱা হৈছে। ছেনিটাইজেশ্যনৰ 12 কোটি সন্দৰ্ভত নীৰৱ বিত্ত বিভাগ। ক'ভিড পৰিস্থিতিৰ মাজতে শিক্ষানুষ্ঠানবিলাকত পাঠদান আৰম্ভ কৰিবলৈ বিচৰা শিক্ষা বিভাগে শিক্ষানুষ্ঠানবোৰত ছেনিটাইজেশ্যন কৰাৰ বাবে 12 কোটি টকা ব্যয় কৰিব। অসম বিধানসভাৰ সদ্য অনুষ্ঠিত শৰৎকালীন অধিৱেশনত সদনে এই পৰিপূৰক দাবীত মঞ্জুৰি দিছে। শিক্ষানুষ্ঠানবোৰ খুলিবৰ বাবে মাজতে মাত্ৰ 4টা দিন আছে। যদিও শিক্ষা বিভাগে অদ্যাৱধি বিত্ত বিভাগৰ পৰা বাজেট যোগাযোগ লাভ কৰা নাই, তেনে পৰিপ্ৰেক্ষিতত বিভাগটোৱে ছেনিটাইজেশ্যনৰ বাবে ধাৰ্য কৰা ধন কেনেদৰে ব্যয় কৰা হ'ব সেই সম্পৰ্কত কোনো নীতি সাজু কৰা নাই। তো এতিয়া আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অহা-যোৱা নিয়ম-কানুন আৰু সময়সূচী, কেতিয়াৰ পৰা পাঠদান আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব, আৰু কিমান পৰিমাণে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিয়া হ'ব, ইয়াত ধুনীয়াকৈ কোৱা হৈছে। আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খুলিব আৰু ছাত্ৰ-ছাত্ৰীসকলে ছেনিটাইজাৰ মাস্ক পৰিধান কৰিহে বিদ্যালয়সমূহত সোমোৱা হ'ব বুলি কৈছে। ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰিব। ধন্যবাদ।